Good evening students. Class 6 ইংৰাজী বিষয়ৰ লেসন ইউজেস অফ ICT নামৰ পাঠটোৰ অসমীয়া ভাঙনি লৈ আহিছো। তোমালোকে কিতাপটো মেলি লবা আৰু চাবা 6ৰ ছাত্ৰ-ছাত্ৰীসকলে চাবা। আমি পাঠ পঢ়ি আছো লেসন নম্বৰ 4 ইউজেস অফ ICT। আমি পৰি প্ৰথম পৃষ্ঠা শেষ দি তাৰ পিছত এইখিনিলৈকে আমি পঢ়াই এৰিছিলো যোৱা ক্লাছত। আজি আকৌ আমি এই 2 পৃষ্ঠাৰ পৰা পঢ়া আৰম্ভ কৰিম। স্বপ্না there are computers, a laptop, a mobile phone and a radio. কি কৰিছে স্বপ্না কি ক'লে? কম্পিউটাৰ, a laptop মানে কম্পিউটাৰৰ নিচিনা এটা যন্ত্ৰ যেটো লগত লৈ ফুৰিব পাৰি। a mobile phoneৰ অসমীয়া অৰ্থ হ'ল ভ্ৰাম্যভাষ and a radio আৰু ৰেডিঅ'ৰ অসমীয়া অৰ্থ হ'ল অন্তৰ যন্ত্ৰ। মই এইবিলাক লিখি থৈছো। কম্পিউটাৰছ পৰিকলন যন্ত্ৰ, মোবাইল ফোন ভ্ৰাম্যভাষ, নেক্সট আছে ৰেডিঅ' অনাতাঁৰ যন্ত্ৰ। এই কথাটো ক'লে কোনে? স্বপ্নাই ক'লে। তাৰপিছত মাজনীয়ে ক'ব there is a tall tower and a satellite. there is a tall মানে হ'ল ওখ, বহুত ওখ। টাৱাৰ মানে হ'ল স্তম্ভ। মই অৰ্থ ইয়াতে লিখি থৈছো। tall মানে হ'ল ওখ। টাৱাৰ মানে হ'ল স্তম্ভ বা আমি খুঁটি বুলি কওঁ, বহুত মানে ডাঙৰ খুঁটি টাৱাৰ। তাৰপিছত স্যাটেলাইট মানে হ'ল কৃত্ৰিম উপগ্ৰহ। এই কথাটো ইয়াতে লিখা আছে। মাজনীয়ে ক'লে there is a tall tower, ওখ টাৱাৰ, ওখ স্তম্ভ আৰু এটা কৃত্ৰিম উপগ্ৰহ আছে। এতিয়া মেমে ক'ব ভেৰি গুড, বৰ ভাল। besides this মানে হ'ল এইবোৰ। besides মানে হ'ল উপৰিও। besides মানে হ'ল উপৰিও, এইবিলাকৰ উপৰিও তাৰমানে। এইবিলাকৰ উপৰিও there is a server in the picture. ছবিখনত কি আছে? সাৰ্ভাৰ মানে হ'ল তোমাৰ এইটো সাৰ্ভাৰ মানে হ'ল পৰিসেৱক। এই ইয়াতে ফটোত দিয়া আছে যেটো হেতু এইটো হ'ল টাৱাৰ। এইটো হ'ল কম্পিউটাৰ এইবিলাক হেৰি, এইটো ল্যাপটপ, এইটো হ'ল এই তোমাৰ সাৰ্ভাৰ। আচ্ছা, তাৰপিছত হৰিয়ে ক'ব য়েছ মেম, হয় মহাশয়া। এতিয়া মেমে ক'ব কেন ইউ টেল মি সাম অফ দিছ ইউজেছ অফ কম্পিউটাৰ। মেমে ক'লে তোমালোক কোনোবাই মোক এই কম্পিউটাৰবিলাকৰ ব্যৱহাৰ ক'ব পাৰিবা নেকি? এতিয়া এনিছে ক'ব উই ইউজ এ কম্পিউটাৰ টু ড্ৰ। আমি কম্পিউটাৰ পৰিকলন যন্ত্ৰ ব্যৱহাৰ কৰোঁ টু ড্ৰ মানে ইয়াতে ছবি আঁকিবলৈ আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। এণ্ড কি আছে? কেলকুলেট মানে অৰ্থ লিখা আছে। কেলকুলেট মানে গণনা কৰা, কেলকুলেট এণ্ড প্লে অনলাইন গেমছ। আৰু কি কৰে? আমি ইণ্টাৰনেটত খেলা খেলিব পাৰোঁ। এতিয়া অপূৰ্ব ক'ব সামটাইমছ উই ৱাচ মুভিজ টু। সামটাইমছ মানে কেতিয়াবা, উই ৱাচ মানে হ'ল চোৱা, ৱাচ মানে দেখা বা চোৱা। মুভিজ মানে হ'ল চিনেমা বা চলচ্চিত্ৰ। আমি কেতিয়াবা চলচ্চিত্ৰ চাব পাৰোঁ এই কম্পিউটাৰত। এতিয়া মেমে ক'ব ভেৰি গুড, বৰ ভাল। এই কম্পিউটাৰ কেন পাৰফৰ্ম মেনি আদাৰ টাস্কছ। কম্পিউটাৰে কি কৰিব পাৰে? অন্য বহুতো কাম সমাধা কৰিব পাৰে। টাস্ক মানে হ'ল কামবোৰ। আৰু পাৰফৰ্ম শব্দটোৰ অৰ্থ হ'ল সমাপন কৰা বা প্ৰদৰ্শন কৰিব পৰা। ইউ কেন ডিজাইন, তুমি নক্সা তৈয়াৰ কৰিব পাৰা। কম্প'জ, শব্দবোৰ সজাব পাৰা। এডিট কৰিব পাৰা, সালসলনি কৰিব পাৰা, ডাউনলোড কৰিব পাৰা। এণ্ড ছেভ ইমেজেছ, আৰু ছবিবোৰ সংৰক্ষণ কৰিব পাৰা। এণ্ড অডিঅ' ভিডিঅ' মেটেৰিয়েলছ, আৰু দৃশ্য শ্ৰাব্য। অডিঅ' মানে যিটো শুনা হয়, ভিডিঅ' মানে যিটো দেখা হয়। অডিঅ' ভিডিঅ' দৃশ্য শ্ৰাব্য সামগ্ৰী মেটেৰিয়েলছ।
हाँ এইখিনি তোমালোকে লিখি ল'বা हाँ तारे पिছত আকৌ আহিল স্বপ্না ইয়াতে মই লিখি থৈছোঁ এডিট ডিজাইন মানে নক্সা প্ৰস্তুত কৰা নক্সা নেক্সট আছে কম্পোজ মানে শব্দবোৰ সজোৱা এডিট মানে সম্পাদন কৰা সেভ সেভ মানে সংৰক্ষণ কৰা অডিও ভিডিও দৃশ্য মানে যেটো দেখা হয় শ্ৰব্য মানে যেটো শুনা হয় মেটেৰিয়েলছ মানে সামগ্ৰীবোৰ এইটো হল শব্দৰ অৰ্থবোৰ আকৌ স্বপ্নাই ক'ব ম্যাডাম can we do similar things in our mobile phones মহাশয়া আমি পাৰোনে similar things একে ধৰণৰ কামবোৰ in our mobile phone আমি আমাৰ ভ্ৰাম্য ভাষাদি একে কামবোৰ কৰিব পাৰোনে I have seen মই দেখিছো my brother মোৰ ভায়েক বা দাদায়েক once recite মানে আবৃত্তি কৰা সিমিলাৰ শব্দৰ অৰ্থ লিখা আছে একে ধৰণৰ রিসাইট মানে হল আবৃত্তি কৰা হ্যাঁ আবৃত্তি কৰা আচ্ছা রিসাইট এন্ড রেকর্ড আবৃত্তি কৰা আৰু বিলাক কি বাণীবদ্ধ কৰা এ পোয়েম অন হিজ মোবাইল ফোন এতিয়া আমি রেকর্ড শব্দৰ অৰ্থ জানিব লাগিব বাণীবদ্ধ কৰা মানে এটো সেভ কৰি ৰাখা হ্যাঁ রেকর্ড এ পোয়েম এটা পোয়েম মানে হল কবিতা অন হিজ মোবাইল ফোন তেওঁৰ ভ্ৰাম্য ভাষাত এটা কবিতা আবৃত্তি আৰু রেকর্ড কৰা শুনিছিলো মই হি সেন্ট ইট টু হিজ ইংলিশ টিচাৰ ফৰ হার কমেন্টস হি সেন্ট ইট তেওঁ এটো পঠিয়াইছিল সেন্ট মানে তোমাৰ পঠিয়াইছিল for his English teacher তেওঁৰ ইংৰাজী শিক্ষকৰ বাবে for her comments মানে হল মন্তব্যবোৰ তেওঁৰ ইংৰাজী শিক্ষকৰ মন্তব্যৰ বাবে তেওঁটি এইটো বাণীবদ্ধ কৰি পঠিয়াইছিল ইয়াতে কমেন্টস শব্দৰ অৰ্থ হল মন্তব্যবোৰ এইখিনি তোমালোকে বুজিবা আৰু নোৱাৰিলে মোক এইটো কমেন্ট কৰিবা तार पिছত मेमे कब इनफैक्ट आसलते दैट इज ए गुड एग्जाम्पल ऑफ द यूज ऑफ आईसीटी हेतुए आसलते हेतुए आईसीटी व्यवहार एक ভাল उदाहरण एग्जाम्पल माने उदाहरण लाइक कम्पिउटार्स परिकलन यंत्र निचिना लाइक माने निचिना ए स्मार्टफोन एटा स्मार्ट मोबाइल फोनो মানে ভ্ৰাম্য ভাষা ইজ এ ডিজিটাল ডিভাইস এটা হল ডিজিটাল ডিভাইস অর্থ এনেকুৱা ডিজিটাল ডিভাইস ডিজিটাল মানে অঙ্কীয় মানে 1 2 3 এইবিলাক হল অঙ্ক আৰু ডিভাইসেস মানে যন্ত্ৰবোৰ এটা তোমালোকে ৰাখিবা ডিজিটাল ডিভাইস মানে অঙ্কীয় যন্ত্ৰ দ্যাট ক্যান পারফর্ম যেটোৱে সমাধা কৰিব পাৰে সম্পন্ন কৰিব পাৰে সিমিলার মানে একে ধৰণৰ ফাংশনস একে ধৰণৰ কাৰ্যাৱলী ফাংশনস মানে কাৰ্যাৱলী মোস্ট অফ দিস টাস্কস বহুতবোৰ কামবোৰ প্ৰায়বোৰ কামবোৰ এ কম্পিউটাৰ এণ্ড দ্য মোবাইল ফোন ৰিকুৱায়াৰ ইণ্টাৰনেট কানেক্টিভিটি এই সকলোবোৰ কাম কৰিবৰ বাবে মোবাইল ফোনৰ ভ্ৰাম্য ভাষ আৰু পৰিকলন যন্ত্ৰৰ বাবে ৰিকুৱায়াৰ মানে প্ৰয়োজন রিকোয়ার শব্দৰ অৰ্থ এইটো মই লিখি ৰাখিছো রিকোয়ার মানে প্ৰয়োজন ইন্টাৰনেট কানেক্টিভিটি ইন্টাৰনেটৰ সংযোগৰ প্ৰয়োজন হয় এই মোবাইল ফোন আৰু কম্পিউটাৰ দুইটাৰে কি দৰকাৰ হয় ইন্টাৰনেটৰ সংযোগৰ দৰকাৰ হয় এই শব্দৰ অৰ্থখিনি তোমালোকে বুজিবা এইখিনি শব্দৰ অৰ্থ লিখি লবা লিখিলে আপুনি মোৰ ৰেকৰ্ডিং শুনিলে বুজি লবা ওকে থ্যাংক ইউ